ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে হস্তি মানুহৰ সংখ্যাত ভিন্ন প্ৰান্তত বন্য হস্তিয়ে চলালে তাণ্ডৱ বন্য হস্তিৰ গছকতে মৃত্যু দুটিকৈ শিশুৰ কেইবাটাও স্থানত কেইবা বিঘা খেতি তছনছ কৰিলে বন্য হস্তিয়ে ভাঙি লণ্ডভণ্ড কৰিলে কেইবাটাও পৰিয়ালৰ বাসগৃহ ৰাজ্যত অব্যাহত আছে বন্য হস্তিৰ সন্ত্ৰাস সমান্তৰালভাৱে অব্যাহত হস্তি মানুহৰ সংখ্যাটো ফৰিদপুৰত বন্য হস্তিৰ সন্ত্ৰাসৰ ভয়ংকৰ ৰূপ বনৰীয়া হাতীৰ গছকত মৃত্যু শিশু ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে বনৰীয়া হাতীৰ উপদ্ৰৱ প্ৰতিদিনে ৰাজ্যৰ ভিন্ন প্ৰান্তত বন্য হস্তিয়ে চলাইছে সন্ত্ৰাস এয়া শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ দৃশ্য বুধবাৰে নামেৰি বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীয়ে এইদৰে ঘৰ দুৱাৰ ভাঙি তহিলং কৰে অঞ্চলটোৰ কেইবাটাও বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে হাতীৰ গছকতে প্ৰাণ হেৰুৱাই দুটিকৈ শিশুৱে নিশা প্ৰায় 2 বজাত শুই থকা অৱস্থাতে নিকোটিন চালৰ 2 সন্তান ক্ৰমে 9 বছৰীয়া কাৰ্মেলা চাল আৰু 7 বছৰীয়া ষ্টিফন চালক আক্ৰমণ কৰে বনৰীয়া হাতীয়ে তততয়াকৈ শিশু দুটিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসালয়তে মৃত্যু হয় দুটি শিশুৰ একে নিশাতে প্ৰায় 4টা ঘৰ ভাঙিছে আৰু গোটেই ৰাতিটো মানে হস্তিটোৱে ৰিটাৰ্ণ আকৌ জংগললৈ নাযায় ইফালে এই সন্ত্ৰাস লখিমপুৰৰ ভোগপুৰ চাৰিআলিৰ সমীপৰ দেউৰীসকলৰ উপস্যস্থলী দেওশালত নিশা কেইবাটাও বনৰীয়া হাতীয়ে দেওশালৰ চৌহদৰ দেৱাল ভাঙি অনিষ্ট কৰাৰ লগতে কলগছ খাই তহিলং কৰে তাৰোপৰি দেওশালৰ সমীপৰে ভৰুণ পথাৰৰ ধান খাই তহিলং কৰে হাতীয়ে পাহাৰৰ পৰা বনৰীয়া হাতীজাক আহি আমাৰ মন্দিৰৰ শ্ৰী কুন্দিমা গোহানিহালৰ মন্দিৰত গছ গছনি কল সকলো মানে চুৰমাৰ কৰি যেতিয়া সিহঁতে যাওঁতেনে আমাৰ মন্দিৰৰ ৱালখন পাৰ হওঁতেনে মানে ভাঙি থৈ গৈছে আনফালে এয়া নগাঁৱৰ কন্দলীৰ দৃশ্য বিগত কেইবাটাও দিনৰ পৰাই এই স্থানতে অৱস্থান কৰিছে বৃহৎ হাতীৰ জাকটোৱে গুলী ফুটাই জাকটোক খেদি পঠিয়াবৰ চেষ্টা কৰিছে যদিও ব্যৰ্থ হৈছে বন বিভাগ আনহাতে সামৰিবলগীয়া হৈছে হাতীখেদা অভিযান কিয়নো আধাতে শেষ হল বন বিভাগৰ গুলী যাৰ বাবে এতিয়াও মুক্তভাৱে বিচৰণ কৰি আছে বৃহৎ হাতীৰ জাকটো আৰু এতিয়া আতংকিত হৈ পৰিছে লোকসকল সমান্তৰালকৈ নগাঁৱৰ কঠীয়াতলী কামপুৰত অব্যাহত বন্য হস্তিৰ সন্ত্ৰাস ধান খেতি সৰিয়হকে ধৰি প্ৰায় 50 বিঘা কুঁহিয়াৰ খেতি খাই তহিলং হাতীৰ জাকটোৰ ইয়াৰ পিছতো বন বিভাগে গুৰুত্ব নিদিয়াৰ ক্ষোভিত কৃষকসকল কটা ধান মুহাই পেলালে আৰু থাকা ধান তেওঁলোকে পাই পেলাই চুচি সুৰেৰে লৈ গুচি গ'ল গোটেই কুঁহিয়াৰবিলাক খাই বাই চেছ কৰিলে ভাঙি চেছ কৰিলে ফৰেষ্টৰ মানুহ তেনেকৈ আমাৰ ওচৰত দেখা দিয়া নাই মাত্ৰ যোৱাকালি আহিছে আহি তেওঁলোকে কেইটামান বম দিলে যিকেইটা বম জকমক বম নুফুটে তেওঁলোকে আহি পেলাই হাতীখিনি আমাৰ ৰাইজ লৈ পেলাই অলপ খেদিব পাৰিলেহেঁতেন সেইখিনিও নকৰিলে বহুত ভয়ংকৰ বিপদৰ মাজদি দিনে ৰাতিয়ে মাইকী মতা সকলোৱে বাহিৰত আহি পেলাই আমি ল'ৰা ছোৱালী ৰাখিবলগীয়া হৈছোঁ ঘৰৰ ভিতৰৰ পৰা ওলাই বাক্সাৰ গুৰেশ্বৰৰ দেওচুঙা আৰু পূব গোৱাবাৰীতো উপদ্ৰৱ অব্যাহত আছে নিশা দুটাকৈ পৰিয়ালৰ বাসগৃহ ভাঙি তছনছ কৰে বন্য হস্তিয়ে তৎসত্বেও বন বিভাগ ব্যৰ্থ বন্য হস্তিক খেদি পঠিওৱা ব্যুৰো ৰিপৰ্ট